সূতাখিনিৰ মাজতে ভাগ কাটি দিলোঁ। এতিয়া কিমানখিনি চাইজৰ লাগিব সিমানখিনি জোখত মই সূতাখিনি উলিয়াই ল'ম ইয়াৰ পৰা। মানে দহিটো কিমান শকত কৰিম, যিমানখিনি শকত কৰিম সিমানখিনি মই ভাগ কৰি ল'ম ইয়াৰ পৰা। এনেকৈ অলপ অলপকৈ উলিয়াই ল'ম। অলপ অলপকৈ এনেকৈ উলিয়াই লৈছোঁ। অলপ অলপকৈ উলিয়াই লৈছোঁ এনেকৈ। এইটো দেখিছেনে? ইমানখিনি গোটেই সূতাখিনি এনেকৈ উলিয়াই ল'ম। তাৰপিছত এই গুণাখিনি লৈছোঁ। এই গুণাখিনি অলপ এডাল এডালকৈ এনেকৈ কিমানখিনি দিওঁ সেইটো জোখত উলিয়াই লৈছোঁ। এনেকৈ উলিয়াই ল'ম এতিয়া। গুণা ইমান উলিয়াই ল'লোঁ। মাজত এনেকৈ কাটি দিছোঁ যাতে এডাল টান খালে গোটেইখিনি জোত লাগি নাযায়। সূতাৰ ইমান জোখত লৈছোঁ। ইয়াৰ পৰা আৰম্ভ কৰিম এনেকৈ। মাজতে সূতাখিনি কেনেকৈ থ'ব এইটো দেখুৱাই দিছোঁ। এই সূতাখিনি যেতিয়া মাজত কাটি দিওঁ তেতিয়া খেলি মেলি হৈ যাব পাৰে, জোত লাগি যাব পাৰে। সেইটো কাৰণে কি কৰিব, যিমানখিনি লাগে সিমানখিনি সৰু সৰুকৈ উলিয়াই ইয়াৰ মাজত ৰছী এনেদৰে গাঁঠি মাৰি থ'ব। আপোনালোকৰ যিদৰে সুবিধা হয় সিমানডাল সূতাৰে গাঁঠি মাৰিব। মই 3ডাল লগাওঁ, মাজত একেবাৰে আৰু একেবাৰে কাষত লগাওঁ। এনেকৈ বান্ধি ল'ব 3টা। আপোনাৰ যিদৰে সুবিধা হয়, মই এনেকৈ বান্ধি থৈ দিওঁ। চাৰে 4 চেণ্টিমিটাৰ দূৰত দিছোঁ। দুডাল কৰি লৈছোঁ। দুডাল হৈ গ'ল, 4ডাল হ'ল এতিয়া।
দহি বটাৰ সময় ওপৰত এনেকৈ গধুৰ বস্তু এটা হেঁচা দি ল'ব, তেতিয়া সূতাবিলাক গাঁঠি দিবলৈ বেছি ভাল হয়। গাঁঠিটো দিওঁতে এই ওপৰলৈ এনেকৈ টানিছোঁ, ইয়াত গাঁঠিটো দিওঁতে এইখিনিতে হেঁচা মাৰি ল'ব। ইয়াত যেতিয়া হেঁচা মাৰি নধৰোঁ এনেদৰে গোটেইখিনি যেতিয়া গোট খুৱাবলৈ হয়, এতিয়া গোটাই লৈছোঁ এনেদৰে, গোটাবলৈ সময়ত আপুনি এনেদৰে টান মাৰি ল'ব আৰু ইয়াত ধৰি ল'ব। ধৰি মই এতিয়া ওপৰলৈ এনেকৈ টানিছোঁ, সূতাডাল জোৰ দিছোঁ। এইটো দেখিছে, আকৌ এটা দিম। এইটো আঙুলিত মই এনেদৰে পকাই লৈছোঁ। এইটো আকৌ এনেদৰে লৈছোঁ, এইফালে পাৰ কৰিছোঁ। সূতাডাল ইয়াৰ মাজেৰে এনেদৰে টানি দিছিলোঁ। আগতে যিটো কৰিছিলোঁ তাৰ জোখত মই এইটো কাটি ল'ম এতিয়া। এনেকৈ টানি ল'ব অলপ সূতাখিনি, যিখিনি দীঘল হৈ আছে সেইখিনি ওলাই পৰিব। যিখিনি গুণা আছে এইখিনি এনেকৈ লুটিয়াই নল'ব, ওপৰলৈ কৰি ল'ব এনেদৰে, তেতিয়াহে গাঁঠি দিয়াৰ পাছত সুগুণাখিনি এনেদৰে ওলাই থাকিব ওপৰত, নহ'লে তললৈ ভিতৰৰ ফালে সোমাই লুকাই থাকিব গুণাখিনি। এইটো আকৌ দেখাইছোঁ। ওপৰলৈ এনেকৈ টান মাৰি দিছোঁ। এতিয়া সূতাখিনি সমান কৰি ল'ম এনেদৰে। দুইটা চাইডে এইফালে সূতাখিনি আৰু এইফালে সূতা, বাওঁ চাইডে আৰু সোঁ চাইডে যিখিনি সূতা মাজতে গাঁঠিটো, এনেদৰে সূতাখিনি হেঁচি ল'ব। হেঁচি লৈ আকৌ যিটো প্ৰথম গাঁঠিটো দিছিলোঁ এই সূতাখিনিত, সেই গাঁঠিটো এনেদৰে আকৌ হেঁচি ল'ব। গোটেই সূতাখিনি গোট খুৱাই লোৱা সময়ত এইটো
যদি এইখিনি ফুলি থাকে কেনেবাকৈ এডাল দুডালমান তেতিয়া এনেকৈ টান মাৰি ল'ব এনেদৰে